like a Hellcat. ও ভাই তই কি ভাবি আছা? নাই ভাবছিলো তই এনে হাল্লা বুলি ভাবি আছো তাকে ভাবিছো কোনপিনে থওঁ ফকতীয়া লেভেল মোৰ আকৌ দি নাথাকিবি দে ভাই। তোৰ কথা শুনিলে মৰা মানুহে জীয়াই উঠিব। এতিয়া মই যাওঁ ঘৰত, তোৰ ফকতীয়া কথা শুনি থাকিব মোৰ টাইম নাই। যা যা যোনদিনা ল'ম না সিদিনা উঠপে নাহিবি কিন্তু তোৰ ফকতীয়া কথা শুনি থাকিব মোৰ ইচ্ছা নাই আৰু, মই যোনদিনা ল'ম যাওঁ না আৰু। সিদিনা নাহিবি উঠপে এই মস্ত রোদ আছি ওই সবাই পকেটে লেভেল দিয়া তো আহিল আই বই মোৰ কিবা কথা কৈছে নেকি ইমান গৰম লাগছি থাকিব পৰা নাই আমার ঘর গরমে লাগা নাই নাই মই বাহিৰত আহিলো মই চিধা গাড়ীত আহো নাই আজি অলপ তাৰমানে পাব্লিক গাড়ীত আহিলে কাৰণে বহুত গৰম মানুহ ভিৰ বহুত গৰম তো ইমান করবে পয়সা আইলে তোর বাপরে কি ঘন্টা করে আমাৰ দুইটা কি হন্তা কৰে কি কম আমাৰ দুইটা আমেৰিকাত বিজনেছ কৰে গম পা দি পকেটে লেভেল দিবা আর তোর ফাদার অফিসে আমার কাছে কিবা কাম আছে না পঢ়া শুনা কি মানে এই মই পড়াশোনার আন্ডার মেট্রিক তুমি পঢ়া শুনা কিমান TMMP হে মই পঢ়া কথা ভাবিছো কি কি এমএমচি কথা কৈ আছা টানি মুনি মেট্রিক পাস টানি মুনি ঠিক পা তা বুঝি না পা গাঁৱলীয়া কথা গাঁৱলীয়া গাঁৱলীয়া কথা তো বুঝি না পা না মই এগুলি মানে বুজি নাপাওঁ না আমি বাহিৰত থকা চলি এই এ গাঁৱত বা গাঁৱত কথা নাজানে তহঁতে আমাৰ ফাদাৰৰ অফিচ চাকৰি নাপা কে এই বহুত পঢ়া শুনা লাগে তহঁতে বাহিৰত কাম কৰাত পঢ় ঘৰতে কিবা বিজনেছ কৰিব পাৰা এইটো হয় কিন্তু বিজনেছ কি বিজনেছ কৰিবি তহঁতে কিবা এটা হেল্প কৰিব পারবো নেকি হেল্প কৰিবাতো পাৰিম তহঁতে মোক যি কাম কৰা তহঁতে মোক কৈ দিবি যিমান পইচা মই তহঁতক দি দিম মই এটা কথা এটা ভাবিছো আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰে এনেই আছে সেইখিনিও কিবা কাম যেনে মৌ পালন করা মৌ পালন কৰা শাল বোৱা মীন পালন কৰা মীন পালন করা পাট- গৰু পাট- ছাগলী পাট পলু পোহা। এনেকুৱা বিভিন্ন ধৰণৰ কাম কৰিব কৰিব পাৰি মোক পইচা যিমান লাগে মোক কৈ দিবি মই তহঁতক দি দিম আমি গাঁৱৰ ল'ৰা ছোৱালীৰ লগত আলোচনা কৰি কথাটো জনাই দিম। দিম আৰু ৰ আজি দীপাক ফোন এটা কৰোঁ। 1 বছৰ মানে হ'ল দাদা 200 টকাটো দিয়া নাই সি মোক। এইটো দি লগা নাই মাছ চিম খানেদিও কৰোঁ মোৰ তাত লগাই থৈ দিছোঁ মোৰ নম্বৰটো নধৰে। এই ফোন কৰি আছে কা উঠো তহঁতে দিনটো 10টা 20টা মান কল আহিয়ে থাকে এসবৰে উঠো শুনো কি কবে পইচা হেৰি নকৰো এসবকে একে কয় হেল্ল' কোন নো মই দীপে কৈছোঁ। দীপ তই মোৰ 200 টকাটো দেখোন আজি 1 বছৰ মানে হ'ল দিয়াই নাই। কেনে দিবি কওঁ 200 টকাটো দিম দে কোনোবা দিনা তই দেখোন মই ফোন কৰি থাকিলে মোৰ নম্বৰটো দি নুঠহে দেখোন। সেইকাৰণে আজি মই মাৰ নম্বৰটো দি ফোন কৰিছোঁ। ময়ো বিৰাট মাল, তই যদি চহৰীয়া মাল মই গাঁৱলীয়া মাল, গম পাইছেনে? তোৰ দেউতাৰে আৰ ঘৰে তাৰ ঘৰে কাম কৰি তহঁতক খুৱাই আছে, তই হৈছে কি ফকেটে লেভেল দি ঘূৰি আছা। তই মোৰ 200 টকাটো কেনে দিবি তেন্তে? এইটো মাহৰ মূৰত মোক লাগবই কিন্তু পইচাটো দিবি। দে হ'ব দি এতিয়া থওঁ, পইচাটো কিন্তু এই মাহতে দিব লাগিব। নহ'বা তহঁতৰ ঘৰ যাই মই ওলাম। দে হ'ব দি তোৰ দুইটাৰে কি কাম কৰে হা কি কি কাম কৰে আমেৰিকাত চাকৰি কৰে দুইটাৰে গুৱাহাটীয়ে দেখা নাই বা আমেৰিকাত চাকৰি কৰে পইচা একাটো খুজি আছে তই দিবা লাগে আমাক কেনেকে দিবি তই আমাক সিহে মোক দিবা লাগে তোকে ক'লা দি। পইচা দিবা লাগে বোলে কিবা যা তই ঘৰত যা ভাত খাই বহি ৰাখে যা তই ঘৰ চিনি নাপাৱ কি কপি আছে কি যা ঘৰত যা ভাত খাই যা বেলেগৰ আমাক পকেটে ক'বা লেভেল দিবি তই যা কি চাকৰি দিম বুলি ভাবছিলো ডাঙিয়া তই স্কুলত ডাঙৰ। কাটি কোণাটো দেখা নাই আমাক সুধিছে মেট্ৰিক কিমান পাছ কৰিছে কাটি কোণাটো দেখা নাই বাছা চা ষ্টাইল তাৰ ফকেটে লেভেল তাৰ চিকটো কথা ফকেটে লেভেল যা ঘৰত যাগে দেখছে তাৰ কি কাটি কোণাটো দেখা নাই স্কুলত মেট্ৰিক বা পাছ কৰিছে মেট্ৰিক পাছ কৰিছে না আমাক সুধবি আহিছি হে গাইছ বহুত দিনৰ মূৰত এটা ভিডিঅ' আপলোড Hi. দিলোঁ আপোনালোকে ভিডিঅ'টো চাই কিনে ভাল পাব বুলি আমি আশা কৰিলোঁ লাইক কৰিব এয়া Share আমাৰ কৰিব। নতুন মেম্বাৰ আমাৰ ইউটিউব চেনেলত হাই কৌশিক শৰ্মা ইয়াকতো চিনিয়ে পায় বিকাশ আৰু এজন কেমেৰামেন চ' গাইছ ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট
শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি আৰু দিব মৰম দি থাকিব আমালৈ আপোনালোকৰ আশীৰ্বাদত আমি আগুৱাই যাম আপোনালোকে যদি মৰম দিয়া তেতিয়া আমি আগুৱাই যাব পাৰিম যদি আপোনালোকৰ মৰমে নিদিয়ে তেতিয়াহ'লে আমি তলতে পৰি থাকিম এদিন আমিও ওপৰত যাম আপোনালোকে মৰম দি থাকিব চ' গাইজ বাই বাই